হেল্ল' দোস্ত, আজি মই আপোনালোকক দেখুৱাম ভাত খুৱাই ছাগলী পালন। আপোনালোকে দেখা পাইছে ছাগলী ভাত খাই আছে। আপোনালোকে যদি ভাত খুৱাই ছাগলী পালন কৰিব খোজে তেনেহ'লে প্ৰথম টাইমত অলপ নিমখ দিব, অলপ পানী মিহলাই দিব, দি কেনে ছাগলীক দিব। লাহে লাহে ছাগল খোৱাৰ অভ্যাস কৰিব। দোস্ত, ৰাতিপুৱা মই কাঠলৰ পাতা দিওঁ, দুপৰীয়া ভাত দিওঁ আৰু গধূলি ঘাঁহ খোৱাৰ কাৰণে এৰি দিওঁ। ঘাঁহ খোৱাৰ পিছত ঘৰত লৈ যাওঁ, তাৰ ঘৰত লৈ যাই কেনে বেলেগ বেলেগকৈ ৰাখি দিওঁ। এতিয়া মোৰ ওচৰত 9টা ছাগলী আছে। আৰু মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।